তো হেল্ল' বন্ধু বান্ধৱীসকল, আজি আকৌ লগ পালোঁ এটা নতুন ভিডিঅ'ৰ সৈতে। আজি হ'ল গণেশ পূজা। যোৱাকালি বিশ্বকৰ্মা পূজা গৈছে, আজি গণেশ পূজা। তো ভাবিছোঁ গণেশ মন্দিৰত এটা সেৱা কৰি আহোঁ কাকুৰ কাৰণে, সি বহুত ডিষ্টাৰ্ব দি আছে এইকেইদিন। তো ব'লকচোন আমাৰ গণেশ মন্দিৰটো দৰ্শন কৰোঁ। তো আহি পাই ফাৰ্ষ্ট মই চাকি জ্বলোৱাত লাগি গ'লোঁ। কাষতে মন্দিৰটো ভাইটি ভিডিঅ' কৰি আছিলে। চাকি দিয়া হৈ গ'ল। এতিয়া গণেশ মন্দিৰৰ পৰিৱেশটো চাওক। ইয়াতে নাম ধৰি আছে, আপোনালোকে পিছফালে শব্দ শুনা পাইছেই চাগে। পূৰা নামতীয়ে নাম ধৰি আছে। বেছি সময় নাথাকিলোঁ যিহেতু নাচালোঁ। আৰু গধূলিলৈকে নাগৰা নামৰ অনুষ্ঠান আছে। দেউতা আহিব, মই নাহোঁ কাৰণ কাকুক লৈ অহা বহুত দিগদাৰ। এয়া মই ভিতৰত সোমাইছোঁ, যিখিনি তেল বাচিছে সেইখিনি মেইন চাকিত ঢালিবলৈ। তো আপোনালোকে কোনে কোনে গণেশ পূজা ক'ত চালে তো জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো চাই ভাল পাইছে যদি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো মই সেৱা কৰি হোৱাৰ পিছত এইবাৰ ভাইটিয়ে সেৱা কৰিব ধৰিছে। চব সেৱা কৰি অহাৰ পিছত মন্দিৰ কমিটিয়ে চাহৰো ব্যৱস্থা কৰিছিলে। এয়া শেষত নামতি দলখিনিক দেখালোঁ। ইয়াতে বহুত চিনাকি খুৰী বাইদেউ আছে। তো ঘৰলৈ যাবলৈ ওলালোঁ। আজি এটা সৰুকৈ ব্লগ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। তো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। তো অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।